বঙাইগাঁও সমষ্টিবাসী রাইজক অনুরোধ করিম যে এইবার আপনালোকে আমাক দুহাত ভরি আশীর্বাদ দিব। আমি যেন বিধানসভাত যাই কিনে বঙাইগাঁও সমষ্টিবাসীর বিভিন্ন সমস্যাবিলাক আমি তুলি ধরিব পাৰিম বুলি আশা ৰাখিছোঁ আৰু কি। এতিয়া আপোনালোকে কিবা সুধিলে শুনক। আমি এতিয়া নিৰ্দল হিচাপেই খেলিম। এক নম্বৰটো আগতে আমি সংগঠন কৰা ল'ৰা আছিলোঁ। না সংগঠন কৰা পাব্লিকৰ ভাল কাম কৰিছোঁ, ৱেলফেয়াৰ কামটো আমাৰ আছেই। যিটো লকডাউন যি টাইমত আমি 5,000 মানুহক হেল্প কৰিছোঁ আমি। আজিৰ দিনলৈকে আমাৰ 3টা ফেমিলি ডিপেণ্ডেণ্ট হৈ আছে আমাৰ ওপৰত। আজিৰ দিনলৈকে 3টা ফেমিলি আৰু মানে হাজবেণ্ড নাই বা কিবা মৰিছে, মানে এনেকুৱা ঘৰত চাউলো নাই, এইটোও ছাপ্লাই মই কৰি আছোঁ আজিৰ দিনলৈকে এতিয়ালৈকে এই লকডাউনৰ পৰা। আপোনাৰ বিপৰীতে কেইবাজনে হেভিৱেট প্ৰাৰ্থী আছে। বিগত 7টা কাল সভাপতি বিধায়ক হিচাপে নিৰ্বাচিত হৈছে আপোনাৰ ফণীভূষণ চৌধুৰী। তাৰ বিপৰীতে এইবাৰ নতুনকৈ আকৌ তাৰে অতিৰিক্ত এজন আছে দীপু চৌধুৰী। তাৰপিছত কংগ্ৰেছৰ শংকৰ প্ৰসাদ ৰায় আছে। তেনে ক্ষেত্ৰত ইমান হেভিৱেট প্ৰাৰ্থীৰ লগত আপোনাৰ প্ৰতিদ্বন্দ্বিতা আপুনি নিৰ্দল হিচাপে কৰাটো কিমান প্ৰত্যাহ্বান বুলি যে প্ৰত্যাহ্বান মানে কি, কণ্টেষ্টটো হ'বই, কণ্টেষ্ট হ'ব। আমি যদি পাব্লিকৰ কাৰণে ভাল কাম কৰিছোঁ ইমান দিন 1990ৰ পৰা, তেনেহ'লে পাব্লিকেতো আমাক ভোট দিবই লাগে। আমাৰ পিছফালে কামখিনি দেখিব, তাৰপিছতে ৰাইজে ডিচিশ্যন ল'ব। আজি এজন 35 বছৰৰ মিনিষ্টাৰ, আমিতো কিছুমান প্ৰব্লেমবিলাক আপোনালোকক ক'লোঁ আৰু কি বঙাইগাঁও টাউনৰ, এইবিলাক চল্ভ হ'ব লাগে। কিন্তু একচুয়ালি বঙাইগাঁও শহর কেন্দ্রিকে বেশি, যেহেতু এটা শহর কেন্দ্রিক, এটা তো মিউনিসিপাল পৌরসভা ভোট নয়, বিধানসভা এলাকা হিসাবে সমষ্টিবাসী ৰাইজৰ কাৰণে তেনেকুৱা কোনো কিন্তু না আছে আছে সমষ্টিবাসী। যেমন প্ৰতিজন বৈধ নাগৰিকৰ নাগৰিকত্ব সুনিশ্চিত কৰাৰ ক্ষেত্ৰত আৰু ডি সন্ত্ৰাস যিটো ডি ভোটাৰ হিচাপে যিটো হৈছে, এইটো সব কমিউনিটিৰ ভিতৰত আছে। এইটো সমস্যা মই উঠিছোঁ। তারপর রাজ্যজুড়ি বান সমস্যা এইটো তুলিছোঁ। শিক্ষা স্বাস্থ্য সমষ্টিবাসী নাগরিকৰ সাংস্কৃতিক উন্নয়ন এইটো উঠাইছোঁ আমি। সমষ্টিবাসী কৃষিজীৱী ৰাইজৰ বাবে সাইণ্টিফিক প্ৰচেছ এইটো উঠাইছোঁ। কিমান ভোটৰ এতিয়া এতিয়া যদি ৰাইজে মোক ভোট দিয়ে তেনেহ'লে আমাৰ 35 ইয়াৰ্ছৰ যি মিনিষ্টাৰ আছিল তাৰ লগতে কণ্টেষ্ট হ'ব আৰু কি হ'ব। আমিতো মিনিমাম 30,000 ভোটত জয়ী হ'ম বুলি ভাবি ৰাখিছোঁ। আমি 65,000 কাৰণ আজিকালি এইটোতো ফিগাৰ আপোনাৰ কমি আহিব না, কেণ্ডিডেট বাঢ়ি গ'ল। 9জন কেণ্ডিডেট আমাৰ বঙাইগাঁও সমষ্টিত। এতিয়া ভোটবিলাক ভাগ হ'ব, এইটো 30ৰ পৰা 40লৈকে আপোনাৰ ৰিজাল্ট আহি যাব। খেলা হবে, এইটোতো পশ্চিমবংগৰ ষ্টাইল হৈ গ'ল আৰু কি, খেলা হ'ব। কোনে কিমান গ'ল দিয়ে এইটোতো পৰিস্থিতি সাপেক্ষে এইটো বিবেচনা হ'ব আৰু কি। আফটাৰ 2 মে না, মই বঙাইগাঁৱৰ খেলুৱৈ হয়, ব্ৰাজিলৰ বা স্পেইনৰ নহয়। বঙাইগাঁও সমষ্টিবাসীৰ খেলুৱৈ হয়। মই প্ৰতিশ্ৰুতি ৰাখিছোঁ বঙাইগাঁও সমষ্টিবাসীৰ ওচৰত, যেনেকুৱা 1 নম্বৰ প্ৰতিজন বৈধ নাগৰিকৰ নাগৰিকত্ব সুনিশ্চিত কৰাৰ ক্ষেত্ৰত আৰু ডি সন্ত্ৰাসত আক্ৰান্ত নাগৰিকৰ পক্ষে থিয় দি মাত মাতি যাম, এইটো মোৰ 1 নম্বৰ প্ৰতিশ্ৰুতি। 2 নম্বৰ হ'ল ৰাজ্যজুৰি বান সমস্যাক বৈজ্ঞানিকভাৱে সমাধানৰ হকে বিধানসভাত মাত মাতি যাম। 3 নম্বৰ বঙাইগাঁও চহৰৰ সংযোগী বাট পথৰ উন্নয়নৰ হকে কাম কৰি যাম। 4 নম্বৰ শিক্ষা স্বাস্থ্য আৰু সমষ্টিবাসী নাগৰিকৰ সাংস্কৃতিক উন্নয়নৰ হকে কাম কৰি যাম। 5 নম্বৰ হ'ল সমষ্টিবাসী কৃষিজীৱী ৰাইজৰ বাবে বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি উন্নয়নৰ হকে কাম কৰিম। আৰু কিছুমান আছে যেটো হ'ল আমাৰ মেইন সমস্যা বঙাইগাঁও চহৰত, যেটো আমাৰ পালপাৰা টু থানা ৰোড, এইটো অল্টাৰনেটিভ ৰোডৰ ব্যৱস্থা ইমিডিয়েট কৰিবই লাগে। এইটো বহুত সিন্স লং টাইম প্ৰব্লেম হৈ আছে। এইটো
তাৰপিছত আৰু এটা আছে বঙাইগাঁও টাউনৰ MG লাইনৰ যিটো কালভাৰ্টটো আছে এইটো সৰু, এইটো ডাঙৰ নকৰিলে কি হয় আপোনাৰ 25 নম্বৰ ৱাৰ্ড, 9 নম্বৰ ৱাৰ্ড আৰু 11 নম্বৰ ৱাৰ্ড পূৰা ফ্লাড হৈ যায় প্ৰতি বছৰ এনেকুৱা। আজিলৈকে সেইটো লৈ কোনেও মাত মতা নাই বা কাম কৰা নাই। তাৰপিছত বঙাইগাঁও সিহঁতৰ লোকাল পাব্লিকৰ 25, 9 আৰু 11 নম্বৰ ৱাৰ্ডৰ মানে জনগণ যিবিলাক আছে সিহঁতৰ ফেন্স এতিয়া এটা নতুন প্ৰব্লেম ওলাইছে যে ৰেলৰ এৰিয়াটো ফেন্সিঙৰ ব্যৱস্থা কৰি আছে যেহেতু ইলেক্ট্ৰিক লাইনৰ কাৰণে আৰু কি। তো এই ফেন্সিংটো হ'লে কি হ'ব, এই 25 নম্বৰ, 9 নম্বৰ আৰু 11 নম্বৰ ৱাৰ্ডৰ মানুহবিলাকৰ বিৰাট প্ৰব্লেম এৰাইজ হ'ব। এই প্ৰব্লেমটো এৰাইজ হ'ব নালাগে বুলি আমি সমষ্টিবাসী ৰাইজ বঙাইগাঁৱৰ যদি আমাক আশীৰ্বাদ দিয়ে এবাৰ বিধানসভাত যোৱাৰ কাৰণে, তেনেহ'লে আমি ৰেল অথৰিটিৰ লগত এইটো বহি এটা সমস্যা সমাধানৰ বাবে আগবাঢ়ি যাম।